Hello everyone, welcome back to our YouTube channel. Guys, আজি বহুত দিনৰ মই ভিডিঅ' বনাইছো। আজি আমি যাবলৈ ওলাইছো এক অদ্ভুত দৃশ্য চাবলৈ, কাৰণ আগতে আমি এনেকুৱা দৃশ্য কেতিয়াও দেখা পোৱা নাই আৰু আপোনালোককো দেখুৱাম আৰু আমালৈ কোন যাব ইয়াত আহি পালে আৰু ইয়াৰ মুখীখন এতিয়া নেদেখাও, একদম লাষ্টত দেখাওঁ আপোনালোকক, কাৰণ ইয়াত এটা ৰহস্য লুকাই আছে আৰু অলপমান ফানি হ'ব, কাৰণ আপোনালোকে লাষ্টতহে যেতিয়া নেকি শেষলৈকে চাব, প্ৰথমৰ পৰা অকণমান স্কিপ নকৰাকৈ, তেতিয়া ইয়াৰ মানে কিনো ৰহস্য লুকাই আছে আপোনালোকে গম পাব আৰু চাই থাকিব শেষলৈকে। আমি বৰ্তমান আহি পালোঁ আমাৰ লক্ষ্য স্থান আৰু আপোনালোকক দেখুৱাম। ইয়াত মানে বহুত মানুহৰ ভিৰ লাগিছে আৰু মানে গাড়ী লৈ আহিছে মানুহবিলাক, আৰু এইবিলাক আপোনালোকে চাব পাৰে যে আপোনালোকক বেক কেমেৰা কৰি মই দেখাই আছোঁ। হেল্ল' গাইছ, আমিয়ে বুলি কৈছোঁ, আমি সকলো আহি পালোঁ আৰু সিহঁত আগত গৈছে, মোৰ লগৰ কেইজনী। আৰু আপোনালোকে দেখিবলৈ পাইছে যে এয়া গোলপীয়া ফুল, কেতিয়াও দেখা পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মই দেখা পাইছোঁ এইবিলাক। আৰু ইয়াত ইমান মানুহ, মানে যেতিয়া নেকি পিকনিক খাবলৈ মানুহ যায় নহয়, তাত মানে যেনেকৈ মানে মানুহবিলাক ভৰ্তি হৈ থাকে, তেনেকৈ ইয়াত মানুহ আছে। কিছুমানে শুই ফটো উঠিছে, কিছুমানে থিয় হৈ ফটো উঠিছে, আৰু কি ক'ম মানে, আৰু ফুলৰ ওপৰতো গাড়ীবিলাক উঠাই দিছে। মানে এনেকৈ হয়তো ফুলবিলাক আগতে হয়তো আৰু উজ্বলি উঠিছিল, কিন্তু অকণমান উজ্বলাটো কমি গৈছে। সঁচাকৈ এক অপূৰ্ব দৃশ্য, কাৰণ এইবিলাক মই আগতে কেতিয়াও দেখা পোৱা নাই, হয়তো ইয়াত অহা মানুহ কোনেও দেখা পোৱা নাছিলে, সেইকাৰণে ইয়াত মানুহৰ ভিৰ লাগিছে। আৰু ইমান ধুনীয়া ফুল, মানে এইবিলাক ফুল হয়তো আমাৰ নহয়, চাগে বেলেগৰ পৰা আহিছে, হ'ব পাৰে কি বাৰু, বেলেগৰ মতামত লওঁ, আপোনালোকে ৰৈ থাকিব। আমিও ইয়াতে বহি আছোঁ, আপোনালোকে পিছত দেখাই পাইছে যে বহুত মানুহ ফটো উঠিবলৈ কোন আছে। বাইদেউ, আপোনাৰ নাম কি? হয়, মোৰ নাম উপাসনা ডেকা। আৰু আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ইয়াতে জনাৰাম চকাত। আৰু হ'লে অলপ দূৰ হয় বাৰু, স্কুটি লৈ আহিছোঁ। দেখিছেনে আপোনালোকে? বান্ধৱী এজনীও আহিছে, ভাইটি দুটা আহিছে। আচ্ছা, মানে ইয়াত মানুহে স্কুটি লৈ আহিছে, গাড়ী লৈ আহিছে, মানে তেওঁ মানে চাব আৰু, কাৰণ এইটো নতুন পৰিৱেশ পাইছে। আপোনাৰ মানে ইয়াৰ মতামত কি, মানে এইবোৰ মানে ক'ৰ পৰা আহিছে বা কেনেকুৱা হৈছে, মানে কিবা অলপ এইবোৰ ক'ৰ পৰা আহিছে মানে, এতিয়া মানুহৰ মুখে মুখে শুনিছোঁ যে বানপানী হৈ গৈছিলে যিহেতু, তাৰ পৰাই আহা বুলি কোৱা শুনিছোঁ, আৰু তাৰপিছতে ইয়াতে হোৱা বুলি কোৱা শুনিছোঁ। ভাল লাগিছে, এতিয়া কিমান মানুহ আহিছে ভিডিঅ' বনাবলৈ বা ফটো উঠিবলৈ, আমিও আহিছোঁ, ভাল লাগিছে। বাইদেউ এতিয়া ফটো উঠাত ব্যস্ত হৈ গ'ল, আৰু বাইদেউক আমি শাস্তি কৰি নাথাকোঁ, আৰু এতিয়া আকৌ বেলেগৰ ওচৰলৈ যাওঁ। সঁচাকৈ এক অপূৰ্ব দৃশ্য, আৰু মই মানে আপোনালোকক কওঁ যে আপোনালোকেও যদি মানে ইয়াৰ ওচৰে পাঁজৰে যদি আপোনালোকৰ ঘৰ হয়, তেনেহ'লে আপোনালোকে এবাৰ আহি চাব, কাৰণ এইকেইদিন মানে মানুহে ইয়াৰ পৰা গাড়ী লৈ গৈছে বা মানুহে খচিছে, ফটো উঠিছে, এনেকুৱা কাৰণে মানে ফুলবিলাক আগতে যি উজ্জ্বলতা আছিল হয়তো অলপ হ'লেও কম হৈ গৈছে, মই মানে ভাবিছোঁ আৰু, কাৰণ ফটো দেখিছিলোঁতো, ৰিয়েলত দেখাই পোৱা নাছিলোঁ, ফটো দেখাতে মানে পূৰা জাক জমকীয়া হৈ আছিল। কিন্তু আপোনালোকক দেখাইছোঁ, এইবিলাক আপোনালোকে দেখিবলৈ পাইছে, অলপ হ'লেও উজ্জ্বলতা কমি গৈছে, কাৰণ ইয়াতে গমেইটো পাইছে ন, চব মানুহ আহিছে, কিমান মানুহ আহিছে, মানে পিকনিক খাবলৈ গ'লে যেনেদৰে মানুহৰ ভিৰ লাগে তেনেকুৱা ভিৰ হৈছে। আৰু সেয়েহে আপোনালোকেও সোনকালে আহক আৰু এইবোৰ দৃশ্য উপভোগ কৰক, কাৰণ এইবিলাক দৃশ্য আমি যেতিয়া দেখিবলৈ নাপাওঁ, প্ৰকৃতিৰ এই অপৰূপ দৃশ্য আমি হয়তো বহুত বছৰৰ মূৰত কেতিয়াবা দেখা পাওঁ, আৰু আমাৰ এইবাৰ যে ভাগ্য হ'ল এইবোৰ চোৱাৰ। আমি আকৌ আহিলোঁ আন এজন ব্যক্তিৰ ওচৰলৈ, আৰু হৈছে ভাইটি, আপোনাৰ নাম কি? ভালদৰে কোৱা। তুমি এতিয়া কি চাব আহিছা? পিংলেণ্ড চাব আহিছা ন? মানে পিংলেণ্ড চাই তোমাৰ মানে কেনেকুৱা লাগিছে? তুমি পিংলেণ্ড চাইছা নে কিবা বেলেগ চাইছা? কোৱা। মানে এই পিংলেণ্ডৰ বিষয়ে তুমি কি ক'বা? মানে প্ৰকৃতিয়ে যে হঠাৎ সৃষ্টি কৰিলে পিংলেণ্ডখন দেখি ভাল লাগিছে। শুনিছোঁ ব্ৰহ্মপুত্ৰৰ বানপানীত আহি পেলাই এইবোৰ সৃষ্টি হৈছে, কিন্তু ইয়াতো আহি পেলাই যিবোৰ কাণ্ড দেখা পাইছোঁ তাকে থাকাই মানে ভাল লাগিছে। প্ৰকৃতি এনেকুৱা ৰূপ এটা নতুনকৈ দেখিবলৈ পাইছোঁ, ভৱিষ্যতে এনেকুৱা হওক বুলি আৰু ভাল লাগিছে। মানে ঠায়ে হৈছে এয়া ফুল, আৰু এখন ঠাই আমি চাই আহিলোঁ, আৰু ইয়াৰ আগতো হৈছে, আৰু সেইফালেও হৈছে, সেইফালেও মানুহ আছে, আপোনালোকক জুম কৰি দেখাম বাৰু, পাৰিলে যাম তালৈ। আৰু এইফালেও হৈছে, এইফালেও মানুহ, মানে ভাল লাগিছে। আৰু এজন
ফ্ৰেণ্ড মোৰ ওচৰত আছে 3জনীকৈ খুৰীদেউ আৰু তেওঁলোকৰো আমি মতামত লওঁ। আপোনালোকৰ ঘৰ ক'ত হয়? আমাৰ এচিপে জাকিতলা কৰি পৰা আহিছোঁ আমি। হয় এই মানে এনেকুৱা এটা সৌন্দৰ্য মনোৰম সৌন্দৰ্য আমি গম পাই আছোঁ। প্ৰাকৃতিক সৌন্দৰ্য ইমান দিনে শুনি আছিলোঁ, আজি মানে চাবলৈ আহি নিজে আহি মানে নিজ চকুৰে চালোঁ, বহুত ভাল লাগিলে আমাৰ এই হেৰি চাই, মনোৰম দৃশ্যটো চাই। আৰু ইয়াত আমি বহুতো সমাগম দেখিছোঁ, আমাৰ দৰে বহুতো ইয়ালৈ চাব আহিছে। সেইবিলাক দেখিও আমাৰ বহুত আনন্দ লাগিছে, বহুত ভাল লাগিছে। হয় ধন্যবাদ, তেওঁলোকক ধন্যবাদ জনালোঁ। বাৰু বাৰু হয় এতিয়া গধূলিও হ'ল আৰু এতিয়া আমি ইয়াৰ পৰা যাম। আৰু এয়া মোৰ বান্ধৱীকেইজনীয়ে ফটো মাৰি আছে, অহাৰ পৰা সিহঁতে ফটো মাৰি আছে, ময়ো ফটো মাৰিলোঁ। আৰু এতিয়া আমি গৈ থাকিম। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট দিব আৰু অলপ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই। আৰু এজন দাদা লগ পালোঁ, তেওঁ বোলে ইউটিউবত চেনেল আছে আৰু তেওঁ এই পিংলেণ্ড চাবলৈ আহিছে। দাদা আপুনি পিংলেণ্ড চাবলৈ আহিছে ন? হয়, মই পিংলেণ্ড চাবলৈ আহিলোঁ। মোৰ ঘৰো ইয়াতে, বহুত দূৰ নহয়, হয় বৰদলগুৰিতে হয়। আমাৰ একদম তাৰমানে গাঁৱলীয়া পৰিৱেশ, হয় তথাপিতো মানে যিটো নিউজ পালোঁ, নিউজটো পাই পেলাই চাব আহিলোঁ, বহুত ভাল লাগিলে। আৰু ফুলটো আগতে দেখিছিলোঁ আমি আমাৰ ইয়াতে দৰঙত, হয় কিন্তু কথা হ'ল কি এইবাৰ বেছিকৈ দেখিছোঁ, হয় এইবাৰ বেছি সেইটো কাৰণে ছ'চিয়েল মিডিয়াত পূৰা ভাইৰেল। হয় তো গতিকে আমিও চাব আহিলোঁ। হয় ধন্যবাদ। ঠিক আছে। সেই গাইছ আমি আহি গ'লোঁ। এইটো ভাগৱ কেতিয়াবাৰ পৰা কেমেৰা আগত আহিবলৈ লাষ্ট কৰি আছিলে আৰু আমি এতিয়া আহি গ'লোঁ। আৰু আমি এতিয়া যাম। ৰহস্যটো উদঘাটন নকৰা কিয়া? মোৰ ৰহস্যটো এইটোৱে আছিল যে মই উপাসনা দেখাৰ লগত এটা মানে প্ৰেংক টাইপৰ কৰিলোঁ আপোনালোকৰ আগত, যে এই মোৰ মানে বেলেগ ছোৱালী হিচাপে মই এই ইণ্টাৰভিউ ল'লোঁ তেনেকুৱা, কিন্তু এই মোৰ লগতে আহিছে। কেনে পালে বা কৈ দিব। মোৰ লগত কেনেকুৱা পালে কৈ দিব আৰু কিছুমান মানুহৰ মতামত ল'লোঁ বাৰু। হেল্ল' এভৰিৱান, আৰু এওঁক হয়তো আপোনালোক বহুতেই চিনিয়ে পায়। বোলে নমস্কাৰ আছে, এজনী খুৰী ওলাই, মৰম লগা খুৰীজনী এইজনীয়ে হয়। কিন্তু আপুনি আজি ইয়ালৈ আহিছে, আগতে আহিছিলে নে আজি আহিছে? আগতে আহি পোৱা নাই, আজিয়ে তাৰমানে এই ফুলবিলাক যে মোবাইলত দেখিলোঁ, হয় সেইকাৰণে আহিলোঁ। বাবাহঁতে ক'লে যাই চাই অঁ দাদাহঁত আহিছিল, ভিডিঅ'ত দেখা পাইছিলোঁ। আজি আপোনালোক দুজন আহিছে? আমি দুজন আহিছোঁ। দাদা আৰু বৌ আছে? আছে আছে খুৰা খবৰ ভালনে আপোনাৰ? আছে। তোমাকো লগ পাই বৰ ভাল লাগিল। ধন্যবাদ। যেতিয়া আমি যাবলৈ আহিলোঁ, ইয়াত বহুত চেলিব্ৰিটি লগ পালোঁ অৱশ্যে, তেওঁলোকৰ লগতে অলপমান কথা পাতিলোঁ, কিন্তু ভিডিঅ' কৰা অলপমান হৈছে, আপোনালোকে চাব। আৰু এতিয়া আমি গৈ থাকিম। আৰু এইফালে হেলমেট পিন্ধি ল'লে ভাইটি, হাই হেল্ল'। এই দুজন ভাইটি আজি ইমান ফটো উঠিছে, ইমান ফটো উঠিছে, কি ক'ম মানে ভাষা শব্দ নাই। আৰু আজিৰ এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট দিব আৰু ভিডিঅ'টি অলপমান শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই।